নমস্কাৰ জুবিনদাৰ মৃত্যুৰ পিছত অসমত এনেকুৱা এটা লেভেলত ৰাজনীতি হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ ৰাজনীতি বেয়া পোৱা সেই মানুহজনৰ লগত আজি অসমত সকলোতকৈ বেছি ৰাজনীতি হৈছে গুৱাহাটীৰ সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ আছে তাতে মানুহৰ ভিৰ দেখি মুখ্যমন্ত্ৰীয়ে এতিয়া ৰাতি 10টা বজাৰ পিছত তাতে যাব নিদিয়ে তেওঁ অজুহাত দিছে যে 10টা বজাৰ পিছত গলে তাতে মদ খাই উৎপাত কৰে কিবা কৰে ওচৰৰ ল'ৰা ছোৱালীৰ পৰিৱেশ বিনষ্ট হয় পঢ়া-শুনা কৰা দিগদাৰি হয় এনেকুৱা ধৰণৰ একচুয়ালি মুখ্যমন্ত্ৰীয়ে কোৱা কথাষাৰ সঁচা যিখিনি মানুহে তাতে গৈ মদ পানী খাই উৎপাতটো কৰিছে সেই সকলক বাৰু আপুনি বা আপোনাৰ প্ৰশাসনে কিবা এটা ব্যৱস্থা লওক হেয়া আমিও ভাল পাম কিন্তু আপুনি সকলো মানুহকে তাতে যাব নিদিব হেতু কেনেকুৱা ধৰণৰ কথা এই খাৰদা কেলেংকাৰী লুই বাজাৰ কেলেংকাৰী এইবিলাকতো অসমৰ কোনোবা এজন মানুহ ইনভলভ হৈ থকা বুলি আমিও শুনিছো কিন্তু সেই বুলি বহিৰাজ্যৰ মানুহবিলাকে যদি আমাক যদি কয় যে তোমালোকৰ অসমৰ মানুহবিলাক খাৰদা লুই বাজাৰ এইবিলাক কেলেংকাৰীত জড়িত থাকে বুলি তেতিয়া আমাৰ কেনেকুৱা লাগিব এটো ভাল নালাগিব ন তেনেকুৱা ধৰণৰ কথা আৰু আপুনি কৈছে যে আপুনি ৰাজপথত আহি আন্দোলন কৰিব মই নামি আছো চাৰ্জশিট দিয়াৰ পিছদিন যিদিনাখন চাৰ্জশিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰী মইতো চিফ জাষ্টিছ নহয় গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছো কিন্তু কেইদিনমান আগৰ এইটো ভিডিঅ' চাওকচোন কি কৈছিলে জুবিনৰ ন্যায় দিম চাৰ্জশিট দিম গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম কিন্তু যদি জুবিনৰ নাম লৈ কোনবাই ভোট দিয়ে সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব এই ভিডিঅ' দুটাৰ মাজত কিবা মিল আছে জানো গতিকে এইখন আপোনাৰ মুখে এনে কিবা বেলেগ হয় কিবা ভ্যালু আছে জানো এই মুখখনৰ কেতিয়াবা কয় কোনো দল সংগঠনে জুবিনৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিব নালাগে কেইদিনমান পিছত আকৌ নিজৰ দলটোৱে যাব আন্দোলন কৰিবলৈ অসমত মানে এই লেভেলত এতিয়া ৰাজনীতি হৈ আছে বেলেগ একো নাই আৰু মানে অসমৰ মানুহ মানে ইমান জধামূৰ্খ নেকি আপুনি যি কয় আপোনালোকে যি কৰে তাকে চকু মুদি চাই থাকিব এই নলবাৰীত জয়ন্ত মল্ল বৰুৱা বোলাজনে আন্দোলন কৰিব গৈ কত ট্ৰল খাইছে লাজ নহল পীযুষ হাজৰিকা দৰঙত গৈ কিমান ট্ৰল খাইছে লাজ নাপালে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া লৈ যোৱা এইবিলাক হল প্ৰকৃত অনুৰাগী অৰন্দই আছনি পইচাটো পোৱা নাই সেইকাৰণে আহিলে আৰু আমাৰ পৰেশ বৰুৱা ডাঙৰীয়াৰো কি হৈছে নাজানো খালি জুবিনৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ এটা দিবৰ কাৰণে ইমান চেষ্টা চলাই আছে তেওঁ মানে সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে সুধিলে যে জুবিনদাৰ মৃত্যুৰ ঘটনাটোক আপুনি কিয় আত্মহত্যা বুলি কৈছে মানে হেতু কথা নকয় বাকি আবুল তাবুল ভূপেন হাজৰিকা পাপন কিবা কিবি বেলেগ বেলেগ কথা কৈ আছে কিন্তু সেই মূল প্ৰসংগটোত নাহে মানে তেওঁ 68 ইয়াৰ্স হল কিমান গালি খাব আৰু চাওকচোন মানুহে কমেন্টত কিমান বেয়া বেয়াকে লিখিছে এইবিলাক মই আৰুতো বহুত বেয়া বেয়াকে লিখিছে কিছুমানে সেইবিলাকতো মই দেখুৱাও নাই এজন অসমীয়া হিচাপে এটলিষ্ট আপুনি জুবিন গাৰ্গৰ দৰে হতা এটাৰ কাৰণে আপুনি মাত মতাটো দৰকাৰ তেওঁৰ এই ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ কোনো দৰকাৰ নাই তাতে 15-20 জন মানুহ আছিলে হাতুৰি আছিলে সেইবিলাকতো ভিডিঅ' আমি দেখা পাইছো ক'ত আত্মহত্যা কৰিছে তাতে আত্মহত্যাৰ এংগলটো আহিল কৰ পৰা যিজন মানুহ কাকো ভয় নকৰে গোটেই অসমবাসীৰ সাহস সেই মানুহজনে আত্মহত্যা কৰিব আপোনাক অনুৰোধ কৰিছো যদি আপুনি একো ক'ব যদি নখোজে তেনেহলে নকব কিন্তু এই ধৰণৰ আত্মহত্যা কৰিছে কিবা কৰিছে এইবিলাক কথা যাতে নকয় প্লিজ